এইটো বিদিশা ঘৰ নহয় জানো? বিদিশা ঘৰ মানে বিদিশা মাকৰ ঘৰ? হয়, মই বিনোদ। বিদিশা অফিচত একেলগে কাম কৰোঁ। হয় নেকি? বিদিশা ঘৰলৈ গৈছিলোঁ। ওচৰৰ মানুহে ক'লে তেওঁ ইয়াত থকা বুলি। বহুত বিচাৰি বিচাৰি হাবাথুৰি খাই ইয়াত পালোহি। বিদিশাক ফোনটো কৰিছিলোঁ, তেওঁ গা বেয়া, সেইকাৰণে ফোনটো ৰিচিভ নকৰিলে চাগে। তাইৰ মোবাইললৈ ফোন আহিছিল নেকি? আমিও কিবা কামত বিজি হৈ আছিলোঁ, তাইৰ ফোন চোৱাই হোৱা নাই। বাকী তাইৰ গা বেয়া কথাটো তোমালোকে গম পাইছা নেকি? গা বেয়া বুলি শুনিছোঁ, এতিয়া চাগে ভাল পোৱা নাই? নাই পোৱা। আপুনি যদি বেয়া নাপায় আপুনি কোনে ক'ব নেকি? চিয়ৰ, মই বিদিশাৰ বেষ্ট ফ্ৰেণ্ড ধনশ্ৰী। আপোনাক চিনি পোৱা যেন লাগিছে। আপোনাৰ ইউটিউব চেনেল এটা আছে? চেনেল এটা চলাই আছো বাৰু। চোৱা নেকি মোৰ ভিডিঅ'? মাজে মাজে চাওঁ, ইমান সময় নাপাওঁ। ভাল লাগে দেই আপোনাৰ ভিডিঅ'বিলাক। আচ্ছা, থেংক ইউ। তুমি চাগে বিদিৰ খবৰ ল'বলৈ আহিলা? হয়, খবৰ ল'বলৈ আহিছোঁ। আৰু এটা বিশেষ কথা ক'বলৈ আহিছোঁ। কি কথা? ঘৰৰ আন মানুহবোৰ নাই নেকি? আছে, সকলো আছে। আন্টি মানে বিদিৰ মাকৰ গাটো অলপ বেয়া, তেখেত ভিতৰতে শুই আছে। বাকী সকলো আছে। এবাৰ কওকচোন মই আহিছোঁ বুলি। কথাটো মই সকলোৰে আগত ক'ব বিচাৰিছোঁ। ঠিক আছে, তুমি অহা কথা মই কৈ আছো ভিতৰত গৈ, তুমি অকণমান ইয়াতে বহা। ঠিক আছে। মই যদি কথাবোৰ অনুমানতে কৈছোঁ, কিন্তু মোৰ মনে কৈছে এই কথাবোৰৰ লগত ছাৰে জড়িত হোৱাটোৱে সঁচা। বিদিশা প্ৰব্লেমত পেলাবৰ কাৰণে ছাৰে বহুত চেষ্টা কৰিছিল। কি কৰিছিল? এই ঘটনাটো ঘটা দিনলৈকে আমাক কেইদিনমান অফিচ বন্ধ ৰাখিব কৈছিল, আৰু ষ্টাফবোৰক কৈছিল বিদিশাৰ কাৰণে অফিচ বন্ধ ৰখা গৈছিল। আৰু যিমান দিন অফিচ বন্ধ থাকিব সিমান দিনে মানুহৰ চেলেৰি কাটিব। এনেকৈ অফিচ বন্ধ কৰি আৰু চেলেৰি কটাৰ কাৰণে ষ্টাফবোৰে বিদিশাক বেয়া পাইছিল। আৰু ছাৰে সেইটোৱে বিচাৰিছিল যাতে বাইদেউ উপায় নহয় ছাৰৰ কথা মানি লয়। বিদিশাই এইবোৰ কথা জানিছিল নে? জানিছিল। তেওঁ ছাৰক ৰিকুৱেষ্টো কৰিছিল অফিচটো যাতে বন্ধ কৰি নথয়। এতিয়া আপোনাৰ ছাৰে কি কৈছে? মোক বিদিশাই কোৱা মতে তেওঁৰ কথা মানিলেহে অফিচটো খোলাৰ কথা কৈছিলে। মাই গড, ইমান বেয়া মেণ্টেলিটিৰ মানুহ নে তেওঁ? বিদিশাৰ লগত তেওঁ যেতিয়া বেয়া কামে কৰিছে, তেওঁক বেয়া মেণ্টেলিটিৰ মানুহে ক'ব লাগিব।